হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে। আজিৰ ভিডিঅ'টো হৈছে আমাৰ মহিলাবোৰৰ বাবে, কিয়নো মই যেনেকৈ বিচাৰোঁ মোৰ ছালখন সদায় উজ্জ্বলক, দেখাত ধুনীয়া হওক, ঠিক তেনেদৰে আপোনালোকেও চাগে বিচাৰে, নহয়নে? তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইটো হৈছে এটা মুলতানী মিট্টিৰ পাউডাৰৰ পেকেট, আৰু মই অৰ্ডাৰ কৰিছিলোঁ মিছ'ৰ পৰা। খুব ভাল পাইছোঁ প্ৰডাক্টটো মই। আৰু তাৰ লগতে আহিছিলে এইটো ৰ'জ ৱাটাৰৰ বটল এটা, আৰু লগতে এপাত ব্ৰাছ, যাতে আমি মিশ্ৰণটো খুব সহজতে মুখখনত লগাব পাৰোঁ। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া এটা বাতি লৈছোঁ, আৰু তাত মোৰ মুখখনৰ জোখত যিমানখিনি লাগে পাউডাৰখিনি ওলাই লৈছোঁ, আৰু তাত যিটো ৰ'জ ৱাটাৰৰ বটলটো আছিলে তাৰ পৰা পানীটো ওলাই মিশ্ৰণটো ধুনীয়াকৈ বনাই লৈছোঁ। মিশ্ৰণটো খুব ধুনীয়াকৈ বনাই লৈছোঁ, বহুত বেছি একো টান নহয়। এয়া চাওক, মই মিশ্ৰণটো খুব ধুনীয়াকৈ বনাই ল'লোঁ। তাৰপিছত চুলিখিনিত ভালকৈ ঠিক কৰি বান্ধি এখন টিচু পেপাৰেৰে মুখখন ধুনীয়াকৈ মুচি লৈ মিশ্ৰণটো খুব ধুনীয়াকৈ গোটেই মুখখনতে লগাই লৈছোঁ। আৰু এতিয়া মই সম্পূৰ্ণ 10-15 মিনিটমান থাকিলোঁ। তাৰপিছত ধুনীয়া চাফা ঠাণ্ডা পানীৰে মুখখন ধুই পেলালোঁ। এতিয়া দেখিছে আপোনালোকে মোৰ মুখখন আগতকৈ অকণমান উজ্জ্বলটো খুব ধুনীয়া দেখা হৈ গৈছে, উজ্জ্বল বাঢ়িছে। এতিয়া চাফা কাপোৰ এখনেৰে মুখখন মুচি আপোনালোকে মুখত যি ক্ৰীম সানে সেই ক্ৰীম অকণমান লগাই ল'ব। সপ্তাহত 2বাৰৰ পৰা 3বাৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। মই লগাই খুব ভাল পাইছোঁ। আপোনালোকেও লাগিলে অৰ্ডাৰ কৰি ল'ব পাৰে, খুব কম প্ৰাইজতে পাই আছে। যদি লিংকটো লাগে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু ছোৱালীবোৰক কৈছোঁ বিশেষকৈ, সৰস্বতী পূজা আগত আহি আছে, যদি বিচাৰা এই প্ৰডাক্টটো ইউজ কৰিব পাৰে। আৰু এনেও সকলোৱে এই প্ৰডাক্টটো ইউজ কৰিব পাৰে। মই লগাই খুব ভাল ফল পাইছোঁ। তেনেহ'লে আজি ভিডিঅ'টো আছিল ইমানেই। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে মোৰ পেজটি ফ'ল' কৰিবলৈ নাপাহৰিব। বাই বাই।